খুলুমবাই আজি অসমীয়াৰ তথা আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠী ৰাইজৰ বাপতি খাহুন ৰঙালী বিহু আৰু ৰঙালী বিহু আজি আমি গৰু বিহুৰ আজি আৰম্ভ হৈছে। এই পবিত্ৰ গৰু বিহুৰ দিনাখন ৰঙালী বিহুৰ আৰম্ভণিত আমি অসমবাসী তথা গহপুৰবাসী ৰাইজ তথা আমাৰ বিভিন্ন জনজাতীয় অঞ্চলৰ ৰাইজক মই হিয়া ভৰা অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰঙালী বিহুৰ এই নতুন বছৰটো অহাকালিৰ পৰা নতুন বছৰ আৰম্ভ হ'ব। নতুন বছৰটোৱে যাতে অসমৰ সকলো জাতি জনগোষ্ঠী বিশেষকৈ আমাৰ খিলঞ্জীয়া ৰাইজৰ যাতে মনৰ আশাবিলাক পূৰণ হয়, লগতে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলক লগত লৈ আমাৰ চৰকাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ BTRৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই যি কল্পনা কৰিছে অসমক আগবঢ়াই নিবৰ কাৰণে, BTR অঞ্চল আগবঢ়াই নিবৰ কাৰণে, তাৰ কাৰণে মই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা ধৰি আশীৰ্বাদ বিচাৰিছোঁ যাতে অসমৰ সৰ্বতো প্ৰকাৰে উন্নয়ন হওক, অসমৰ প্ৰতি ঘৰ মানুহৰ যাতে আনন্দৰ বন্যা হওক। এই নতুন বছৰে সকলোকে জানা আনন্দৰ মাদকময় আজি বসন্তৰ এই নতুন পৰশে যাতে সকলোকে আশীৰ্বাদ কৰে, তাৰ কাৰণে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।